হেল্ল' দোস্ত, ৱেলকাম মাই নিউ চেনেল NKB। ভিডিঅ'ত আজি আপোনালোকে চাব পাৰিব পৃথিৱীৰ আটাইতকৈ অদ্ভুত 5খন গাড়ী। বৰ্তমান সময়ত প্ৰতিদিনেই বজাৰত নতুন নতুন ডিজাইনৰ গাড়ী আহি থাকে, কিন্তু পৃথিৱীত এনে কিছুমান অদ্ভুত গাড়ী বনোৱা হৈছে যে যিবিলাকৰ বিষয়ে জানিলে একদম আচৰিত যেন লাগে। তেনেহ'লে আহক দেৰি নকৰি সেই 5খন অদ্ভুত গাড়ীৰ বিষয়ে আমি চাই লওঁ। 5 নম্বৰত আছে ফ্লেট মোবাইল কাৰ। আপোনালোকে জীৱনত বহুত গাড়ী দেখিছে, কিন্তু এনেকুৱা এখন ফ্লেট কাৰ ক'ৰবাত দেখিছেনে? এইখন হৈছে এখন ফ্লেট মোবাইল কাৰ। উচ্চতা হৈছে কেৱল 19 ইঞ্চি। এইখন কোনো সাধাৰণ গাড়ী নহয়। ইয়াত লগোৱা হৈছে 850 চিচিৰ ইঞ্জিন আৰু গাড়ীখনৰ গতি বঢ়াবৰ কাৰণে জেট ইঞ্জিনৰো ব্যৱহাৰ কৰা হৈছে। গাড়ীখনৰ টপ স্পীড হৈছে 160 কিলোমিটাৰ পাৰ আৱাৰ। এই গাড়ীখনে 2008 চনত গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। চাওক এই গাড়ীখন কিমানেই অদ্ভুত। নম্বৰত হৈছে লংগেষ্ট লিমুজিন। এই গাড়ীখন হৈছে পৃথিৱীৰ সকলোতকৈ লম্বা গাড়ী। ইয়াৰ ভিতৰত আছে সকলো ধৰণৰ সা সুবিধা। গাড়ীখন ইমানেই ডাঙৰ যে গাড়ীখনৰ ওপৰত এখন হেলিকপ্টাৰো লেণ্ড কৰিব পৰা যায়। গাড়ীখনৰ ইণ্টেৰিয়ৰৰ কথা যদি কোৱা হয়, তেতিয়াহ'লে দেখি ভাবিব যে ভিতৰখন যেন এখন 5 ষ্টাৰ হোটেল। ফুট লম্বা এই গাড়ীখনক পিছফালে 26টা চকা লগাই ইমানেই মজবুত কৰা হৈছে যে ইয়াৰ ওপৰত এখন হেলিকপ্টাৰ লেণ্ড কৰিব পৰা যায়। লংগেষ্ট লিমুজিন গাড়ীখন আমেৰিকাৰ ড্ৰিম বুলি গোটেই বিশ্বত জনাজাত। এই গাড়ীখনৰ ভিতৰত আছে এখন সৰু ছুইমিং পুল আৰু আছে এখন বাৰ। এইখন বনাইছিল বিখ্যাত কাৰ ডিজাইনাৰ জেট ওবাক। ওপৰত আছে ৰিন স্পীড স্কিউবা কাৰ। এইখন চালে ইমান অদ্ভুত নালাগে যদিও ই পানীৰ তলত চলিব পাৰে। এইখন চালে জেমছ ৱাটাৰ গাড়ীৰ বিষয়ে মনত পৰি যায়। আচলতে গাড়ীখনৰ ডিজাইন জেমছ ৱাটাৰৰ পৰা ইনস্পায়াৰ কৰি গাড়ীখন বনোৱা হৈছিল। ৰিমোটৰ দ্বাৰাও চলে এই গাড়ীখন। খনৰ টপ স্পীড হৈছে 120 কিলোমিটাৰ পাৰ আৱাৰ আৰু পানীটো ইয়াৰ স্পীড হৈছে 100 কিলোমিটাৰ পাৰ আৱাৰ। এই গাড়ীখনত লগোৱা আছে 3টা ইলেক্ট্ৰিক মটৰ। তাৰ ভিতৰত এটা ৰোডত চলাচল কৰিবৰ বাবে আৰু আন 2টা পানীত চলাচল কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। বাহিৰেও গাড়ীখনত 2টা ৱাটাৰ ছেফট লগোৱা আছে। ইয়াৰ দাম হৈছে $1.5 মিলিয়ন। আমাৰ দেশৰ 11 কোটি টকা। হৈছে পিল P50 কাৰ। এখন দেখিলে ভয়তে গাড়ীখনত উঠিব মন নাযাব, কাৰণ এই গাড়ীখন দেখাত এটা খেলনা গাড়ীৰ নিচিনা। গাড়ীখন চালে ভাবিব যে এই গাড়ীখনত কেনেকৈ সোমাই বহিব। এইখন হৈছে পৃথিৱীৰ আটাইতকৈ সৰু গাড়ী। গাড়ীখন প্ৰথম আৱিষ্কাৰ কৰিছিল কিলকেৰেন নামৰ এজন ব্যক্তিয়ে। লম্বা হৈছে মাত্ৰ 54 ইঞ্চি আৰু বহল হৈছে 41 ইঞ্চি। এইখনত কেৱল এটা হেডলাইট আৰু এখন দৰ্জা আছে। এইখন প্ৰথমে বনোৱা হৈছিল 1962 চনত। এইখনত আছে ইলেক্ট্ৰিকত চলা উইণ্ডস্ক্ৰীণ ৱাইপাৰ আৰু উইণ্ডস্ক্ৰীণ ৱাশ্বাৰ। গাড়ীখনৰ ওজন মাত্ৰ 56 কেজি। ইয়াক দাঙিও বেলেগত নিব পাৰি। এইখনত আছে পেট্ৰল আৰু ইলেক্ট্ৰিক ইঞ্জিন। এই গাড়ীখনেৰে 1 লিটাৰ পেট্ৰলেৰে 50 কিলোমিটাৰ পৰ্যন্ত গতি কৰিব পাৰি। পিল গাড়ীখন দেখাতহে সৰু, কিন্তু ইয়াক কিনিবলৈ হ'লে 18 লাখ টকাৰ প্ৰয়োজন। শেষত 1 নম্বৰত হৈছে পেন্থাৰ কাৰ। এই অদ্ভুত গাড়ীখন ৰোডত যেনেকৈ চলে, পানীতো তেনেকৈ চলে। গাড়ীখন ৱাটাৰ কাৰ নামে এটা কোম্পানীয়ে বনাইছিল। এই গাড়ীখন পানীত ইমান দ্ৰুত গতিত চলে যে গাড়ীখন দেখিলেও বিশ্বাস কৰিব নোৱাৰি। গাড়ীখনত 4জন মানুহ বহিব পাৰে আৰু ইয়াৰ ছিটবোৰ ষ্টেইনলেছ ষ্টীল দি বনোৱা হৈছে, যিবিলাক খুবেই মজবুত। পানীত ইমান গতিত চলাৰ পিছতো অলপো ডিছকমফৰ্ট ফিল কৰিব নোৱাৰি আৰু গাড়ীখন যদি পানীত ৰৈ যায় তথাপিও গাড়ীখন পানীত ডুবি নাযায়। চকাবিলাক খুবেই মজবুত কৰি বনোৱা হৈছে। এইখনৰ ইঞ্জিনো বহুত শক্তিশালী কৰি বনোৱা হৈছে। পানীত চলা এই পেন্থাৰ কাৰৰ দাম হৈছে প্ৰায় 80 লাখ টকা। তেতিয়াহ'লে এই গাড়ীসমূহৰ ভিতৰত আপোনাৰ পচন্দৰ গাড়ী কোনখন কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ।